নমস্কাৰ, ৱেলকাম টু মাই ইউটিউব চেনেল। আজি হ'ল বিহুৰ দ্বিতীয় দিন, সেইকাৰণে বিহুৰ দ্বিতীয় দিন বুলি মন্দিৰলৈ যাব ওলাইছোঁ। সেইটো কাৰণে মোৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চাই থাকক। মন্দিৰটো যিহেতু ঘৰৰ পৰা 4-5 কিলোমিটাৰ আঁতৰত হয়, সেইটো কাৰণে বাইকতে দাদা আৰু মই মন্দিৰলৈ বুলি গৈ আছোঁ। পহিলা বহাগৰ কাৰণে আজি মন্দিৰত ভাগৱত আছিল। প্ৰথম বহাগ বুলি মন্দিৰলৈ আহিলোঁ। মানুহ হৈছে যথেষ্টখিনি ভাগৱত। তাৰ লগে লগে আমি ভিতৰত জ্বলাবলৈ কাৰণে চাকি ল'লোঁ, ধূপ ল'লোঁ, তেল ল'লোঁ, খৰিকা ল'লোঁ। এইখিনি লৈ পেলাই এতিয়া আমি ভিতৰৰ ফাললৈ গৈ আছোঁ, চাকি জ্বলাব গৈ আছোঁ। তলত সোমাইছোঁ লাহেকৈ। তাৰপিছত কিমান মানুহে চাকি জ্বলাই থৈ গৈছে। আমিও ইয়াতে চাকিগছ জ্বলাই লওঁ। কিমান মানুহে বিশ্বাস কৰে, সেই বিশ্বাসৰ কাৰণে আজি পহিলা বহাগৰ দিনাখন সকলোখিনি ওলাই আহিছে চাকি জ্বলাবলৈ বা ভগৱানৰ আৰাধনা কৰিবলৈ কাৰণে। দাদা আছে ছাইডতে। ধূপডাল জ্বলাই লৈ ভগৱানৰ শ্ৰীচৰণত সেৱাভাগ ল'লোঁ, যাতে গোটেই বছৰটো মনে বিচৰা ধৰণে পাওঁ। এতিয়া মেইন মন্দিৰৰ ফালে সোমাই আহিছোঁ। শিৱ মন্দিৰ আহিলোঁ বহাগৰ প্ৰথম দিনা। মন্দিৰৰ পৰা দাদা ওলালে এইফালে চিষ্টাৰকে ভাগৱত হৈ আছে। চাকি ধূপ জ্বলোৱাৰ পাছত আমি ওলাই আহিলোঁ, কাৰণ ঘৰতো দিওঁ বুলি অলপ কাম আছে। তাৰ লগতে মন্দিৰতো যিহেতু ভিৰ, সেইটো কাৰণে বেছি সময় মন্দিৰত নৰখি লগতে ওলাই আহিলোঁ। তো শেষত মোৰ ভিডিঅ'বোৰ যদি ভাল পায় লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। জয় অসম।